हेलो छात्र छात्रीসকল এই টিউটোৰিয়েল সমলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'ত আমি শিকিম কোণৰ বিষয়ে শিকিম ঠিক আছে যে কোণৰ বিষয়ে যি শিকিম এইটো কোণৰ বিষয়ৰ পাৰ্ট 1 হ'ব আৰু সেকেন্ড ভিডিঅ'ত আমি পাৰ্ট 2 লৈ আহিম গতিকে প্ৰথমতে কোণৰ বিষয়ে ফাৰ্স্ট আমি কি কৰিম কোণ কি হ'ব যিকোনো দুটা ৰশ্মি দিতে কি কৰিব এক লগ হ'ব এনেকৈ এক লগ হ'লে এইটো কি হ'ব আমাৰ ইয়াত কি হ'ব এইটো কোণ সৃষ্টি হ'ব হৈছে এনেকুৱা দুটা ৰশ্মি এক লগ হৈ কিমান প্ৰকাৰৰ কোণ উৎপন্ন কৰে এইখিনি আজি এইটো ভিডিঅ'ত আমি শিকিম হৈছে গতিকে কোণৰ বিষয়ে ফাৰ্স্ট আমাৰ কি হ'ব প্ৰথমতে আমাৰ কি হ'ব এক নম্বৰ হ'ব আমাৰ সূক্ষ্ম কোণ কি হ'ব সূক্ষ্ম কোণ যে সূক্ষ্ম কোণ কি বা সূক্ষ্ম কোণ কাক বলে সূক্ষ্ম কোণত কি হ'ব যে 0 ডিগ্ৰীতকৈ ডাঙৰ কি হ'ব 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 100 কি 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু কোণক কি ক'ব কোণক সূক্ষ্ম কোণ বলে ঠিক আছে যে সূক্ষ্ম কোণ কি হ'ব সূক্ষ্ম কোণ কি হ'ব যে 0 ডিগ্ৰীটো কোনো কোণ নাই গতিকে 0 তকৈ কি হ'ব লাগিব ডাঙৰ 0 তকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণক কি কোণ ক'ব সূক্ষ্ম কোণ যেনে আমি যদি চাও যে সূক্ষ্ম কোণ কি ক'ব 0 ডিগ্ৰী তো নহব 1 ডিগ্ৰী তাৰ পিছত 3 ডিগ্ৰী 10 ডিগ্ৰী 20 ডিগ্ৰী তাৰ পিছত 30 ডিগ্ৰী 60 ডিগ্ৰী 80 ডিগ্ৰী ইত্যাদি মানে 90 তকৈ সৰু যিমান আছে আৰু 0 তকৈ ডাঙৰ যিমান আছে গোটেইখিনি আমাৰ কি হ'ব সূক্ষ্ম কোণ হ'ব ঠিক আছে তো সূক্ষ্ম কোণ হ'ব এইখিনি আৰু নেক্সটত আমি যদি 2 নম্বৰ যদি চাও যে সূক্ষ্ম কোণৰ পিছত আমাৰ কি আহিব সমকোণ আহিব কি কোণ আহিব সমকোণ যে সমকোণ কি হ'ব যে 90 ডিগ্ৰীৰ সমান কোণ বা 90 ডিগ্ৰী কোণক কি ক'ব সমকোণ ক'ব 90 ডিগ্ৰীৰ সমান কোণক সমকোণ বলে সমকোণ বলে ঠিক আছে তাহলে সমকোণ হ'বলৈ কি হ'ব লাগিব অনলি এটা কোণ 90 ডিগ্ৰী কোণ এটা হ'লে কি হ'ব 90 সমকোণ হ'ব এনেকুৱা সমকোণ হ'বলৈ এনেকুৱা সিধা ৰেখা হ'ব লাগিব ঠিক আছে এটো সমকোণৰ সিম্বল গতি এটো কিমান ডিগ্ৰী হ'ব কোণ সমকোণ ঠিক আছে আৰু এক যদি এটা কোৱা হয় যে 1 সমকোণ ইকুৱেল টু কিমান 1 সমকোণ সমান কিমান হ'ব 90 ডিগ্ৰী তাৰ পিছত যদি আকৌ কয় যে 2 সমকোণ সমান কিমান কি হ'ব 180 ডিগ্ৰী ঠিক আছে যে সূক্ষ্ম কোণ সমকোণ আমাৰ গল তাৰ পিছত আমাৰ কি আহিব সূক্ষ্ম কোণ সমকোণৰ পিছত আহিব আমাৰ স্থূল কোণ স্থূল কোণ কাক কয় 3 নম্বৰত আমাৰ স্থূল কোণ যদি আহে স্থূল কোণত আমাৰ হ'ব যে স্থূল কোণত হ'ব যে যি কোণৰ মাপ কি হ'ব আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ কি হ'ব ডাঙৰ হ'ব যেহেতু 90 ডিগ্ৰী হলে আমাৰ সমকোণ গতিকে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু ঠিক আছে যে যি কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেই কোণক বা সেইবোৰ কোণক আমাৰ কি ক'ব স্থূল কোণ সেইবোৰ কোণক স্থূল কোণ বলে ঠিক আছে সেইবোৰ কোণক কি ক'ব স্থূল কোণ তেকে যেনে যদি আমি চাও উদাহৰণ যদি চাও কিমান হ'ব যে আমাৰ 190 তকৈ কি হ'ব ডাঙৰ যেনেকুৱা 100 ডিগ্ৰী কোণ এইটো স্থূল কোণ 120 ডিগ্ৰী স্থূল কোণ 110 ডিগ্ৰী স্থূল কোণ 160 ডিগ্ৰী স্থূল কোণ গতিকে আমাৰ কি হ'ব এইবিলাক গোটেইখিনি আমাৰ কি হ'ব স্থূল কোণ হ'ব মানে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ আমাৰ কি হ'ব লাগিব সৰু হ'ব লাগিব ঠিক আছে নেক্সট যদি আমি চাও কোণৰ প্ৰকাৰৰ ভিতৰত নেক্সট 4 নম্বৰ যদি চাও আমি স্থূল কোণৰ পিছত আমাৰ আহিব সৰল কোণ এটা সৰল কোণ যদি আহে সৰল কোণ কি হ'ব যে 180 ডিগ্ৰীৰ সমান কোণক 180 ডিগ্ৰীৰ সমান কোণক কি ক'ব
সরল কোণ বলে। সমান কোণক সরল কোণ বলে। ঠিক আছে, তার মানে সরল কোণ হবলৈ হলে এটা মাত্র কোণ 180 ডিগ্রি সমান কোণ হ'ব লাগিব। ঠিক আছে, এতিয়া যদি কোৱা হয় যে এক সরল কোণ, ওয়ান সরল কোণ ইকুয়াল টু কিমান হ'ব, সরল কোণ সমান সমান কিমান হ'ব 180 ডিগ্রি। যদি কোৱা হয় দুই সরল কোণ তেতিয়া কি হ'ব 360 ডিগ্রি। ঠিক আছে, কারণ 2 লগত ইন্টু করলে কি হ'ব 360 ডিগ্রি হ'ব। গতিকে এক সরল কোণ ইকুয়াল টু 180 ডিগ্রি, দুই সরল কোণ ইকুয়াল টু 360 ডিগ্রি। হয়েছে, সরল কোণ আমি দেখা পালো। আর সরল কোণ এটা হবলৈ হলে রেখা এটা কি হ'ব লাগে, একদম এনেকুৱা সরল রেখা হ'ব লাগিব। সরল রেখার একফালে যি কোণ হয় এটো হ'ব আমার কি 180 ডিগ্রি কোণ বা সরল কোণ। সেইকাৰণে রেখার লগত তুলনা কৰি নামটোৰ লগত সেম হৈছে, কারণ সরল মানে সরল রেখার একফালে কোণ হৈছে, গতিকে 180 ডিগ্রি, দুইফালে 180 180। ঠিক আছে, সরল কোণ। কোণৰ ভিতৰত যদি আমি নেক্সট চাওঁ, সরল কোণৰ পিছত আমাৰ কি আহিব, প্রবৃদ্ধ কোণ। কি আহিব, 5 নম্বৰত আমাৰ আহিব প্রবৃদ্ধ বা প্রত্যাবর্তী। প্রবৃদ্ধ বা প্রত্যাবর্তী কোণ। ঠিক আছে, এইটো যদি আমি চাওঁ যে প্রবৃদ্ধ বা প্রত্যাবর্তী কোণ কাক কয়, এইটো হ'ব যে এইটো আমাৰ হ'ব যে 180 ডিগ্রি তো কয়, 180 ডিগ্রি তো কয় ডাঙৰ। কি হ'ব 180 ডিগ্রি তো কয় ডাঙৰ, কিন্তু 360 ডিগ্রি তো কয় কি হ'ব সৰু কোণক। সৰু কোণক কি ক'ব, সৰু কোণক প্রবৃদ্ধ বা প্রত্যাবর্তী কোণ বলে। ঠিক আছে, প্রবৃদ্ধ অবলিক প্রত্যাবর্তী। ঠিক আছে, তার মানে ইয়াক কি কৈছে যে প্রত্যাবর্তী কোণ আমার হবলৈ হলে 180 ডিগ্রিতকৈ ডাঙৰ হ'ব লাগিব, কিন্তু 360 কৈ কিমান হ'ব লাগিব, সৰু হ'ব লাগিব। কোণক কি কয় প্রত্যাবর্তী কোণ। যেনে আমি যদি এইটো চাওঁ, এক্সাম্পল যদি চাওঁ কি হ'ব, 180তকৈ ডাঙৰ, তাৰ মানে কি হ'ব 200 ডিগ্রি হলেও হ'ব, 210 হ'ব, 220 হ'ব। হৈছে, তাৰপিছত 190 হ'ব। এবার যিমান আছে 360তকৈ সৰু সকলোবিলাকক কোণক কি বুলি কোৱা হ'ব, আমাৰ প্রবৃদ্ধ বা প্রত্যাবর্তী কোণ বুলি কোৱা হ'ব। ঠিক আছে, নেক্সট যদি আমি চাওঁ, নেক্সট আমাৰ কোণ কি আহিব, প্রবৃদ্ধৰ পিছত আমাৰ আহিব সম্পূর্ণ কোণ। কি কোণ আহিব, সম্পূর্ণ কোণ। যে সম্পূর্ণ কোণ কাক কয়, যে সম্পূর্ণ আমি কথাটোই বুজা পাওঁ যে সম্পূর্ণ মানে কমপ্লিট। সম্পূর্ণ কোণ কাক ক'ব, যে 360 ডিগ্রির সমান কোণক বা 360 ডিগ্রি কোণক, সমান কোণক কি ক'ব সম্পূর্ণ কোণ ক'ব। কিহৰ কাৰণে সম্পূৰ্ণ, কাৰণ একদম কমপ্লিট এটা এংগেল, যিকোনো বিন্দুত এটা কোণ হয়, কিমান ডিগ্রি কোণ হয় 360 ডিগ্রি। গতিকে 360 ডিগ্রি সমান কোণক সম্পূর্ণ কোণ বলে। ঠিক আছে, এইটো মাত্ৰ এটাহে কোণ। হৈছে, গতিকে আমি আজিৰ ভিডিঅ'ত এইখিনি কোণৰ বিষয়ে শিকিলোঁ। প্ৰথমতে ফাৰ্ষ্ট আমি কি শিকিলোঁ, সূক্ষ্ম কোণ। নেক্সট কি শিকিলোঁ সমকোণ। থাৰ্ড কি শিকিলোঁ স্থূল কোণ। ফোর্থ আমি কি শিকিলোঁ সরল কোণ। ফিফথ আমি কি শিকিলোঁ যে প্রবৃদ্ধ বা প্রত্যাবর্তী কোণ। আর নেক্সটত আমি কি শিকিলোঁ যে সম্পূর্ণ কোণ। গতিকে আজিৰ ভিডিঅ'ত এইখিনি, আৰু ভিডিঅ'টো কি লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি নতুন চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু কোণৰ নেক্সট পাৰ্ট আমি লৈ আহিম। গতিকে আজিৰ কাৰণে থেংক ইউ, ধন্যবাদ।